পাহাৰ, চাৰিওফালে পাহাৰ। বলক আজি পাহাৰীয়া অঞ্চলৰ কিছু দৃশ্য আপোনালোকক দেখুৱাওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, এতিয়া সময় 4টা বাজিছে। মোৰ পিছফালে আপোনালোকে দেখিছে পাহাৰ। কালি যিহেতু মই কহিমাত আছিলোঁ, কহিমা টাউনতে আছিলোঁ, ৰাতি যাব পৰা নহ'ল বৰষুণৰ কাৰণে। এতিয়া আকৌ ৰাতিপুৱা হৈছে, এতিয়া সোনকালে ইয়াৰ পৰা ওলাওঁ। ৰাতিপুৱা অকণমান পৰিৱেশটো ইয়াৰ দেখুৱাব বিচাৰিছোঁ। কি সুন্দৰ পৰিৱেশ। মোৰ গাড়ীখন সেইখনত যাব লাগিব। সেইখন গাড়ী ছাৰ্ভিচিং গাড়ী হয়, আইচাৰ কোম্পানীৰ, মানে আমাৰ গাড়ী যিহেতু বেয়া হৈছিলে, বেয়া হোৱা কোম্পানীয়ে গাড়ী আমাৰ ইঞ্জিনটো বনাই দিছে। আজি সেইখনতে যাব লাগিব। বোলো অকণমান ইয়াৰ হেৰিটো চাই লওঁ। এই বগাকৈ আপোনাৰ যি দেখিছে ডাৱৰখিনি, আমি সেয়া হৈ গ'ল আপোনাৰ আইজল ডাউন। আমি তাত পাবগৈ লাগিব। এই একদম ডাৱৰৰ ওপৰেদি যাব লাগিব, মানে ডাৱৰৰ মাজে মাজে গৈ থাকিম আপোনালোকক দেখুৱাই থাকিম। যদি বাটত আমাক ৰখিব নিদিয়ে, গতিকে তাৰ মাজতো চেষ্টা কৰোঁ। ব'লক এই ডাৱৰৰ মাজলৈ যাওঁ। আৰু মোৰ ভিডিঅ'টো লাষ্টলৈকে চাওক। চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি ল'ব। কি সুন্দৰ পৰিৱেশ, মনোমোহা দৃশ্য। আহিব আপোনালোক এইফালে চাবলৈ কেতিয়াবা যদি সময় পায়। বৰ ধুনীয়া এটা পৰিৱেশ হয় ৰাতিপুৱা। যিহেতু ব'লক আগলৈ গৈ থাকোঁ। আমাৰবোৰ জীৱনবোৰ এনেকুৱাই, সদায় ঘূৰি ফুৰিবলগীয়া হয়। এয়া কহিমা টাউন, নাই পোৱাগৈ আৰু 1-1.5 কিলোমিটাৰ গ'লে পামগৈ কহিমা টাউনত। ইয়াত ভিৰ আপোনাৰ বহুত ডাঙৰ ভিৰ লাগে এইটো সময়ত। ধূলি মানে এনেকুৱাই ধূলি, ইয়াত ধূলি বহুত বেছি হয়। ৰাস্তা যিহেতু ভাল নহয়। এয়া আপোনালোকে এতিয়া দেখি আছে সুন্দৰ এটা পৰিৱেশ। ইয়াত কোন সময়ত বৰষুণ হয় ধৰিব নোৱাৰি, আৰু বৰষুণ হ'লে বহুত দিগদাৰ হয়। যিহেতু ৰাস্তা দেখিছে, এয়া ৰাস্তা গতি মানে সাংঘাতিক বেয়া। কেনেকুৱা ৰাস্তা ইমান বেয়া। ইয়াত ভিৰ লাগিলে বহুত বেয়াকৈ ভিৰ হয়, বহুত জাম দেখিছে। এই দিয়া আমি গৈ আছোঁ তাত, একদম ওপৰত পামগৈ। টাইগাৰ হিল হয় একদম, এইটো সুন্দৰ। এয়া তাত পাই আছোগৈ। কহিমা টাউন আছে তাৰ ওপৰত, এই পাহাৰটোৰ ওপৰত আছেগৈ কহিমা টাউন। বগাকৈ দিছে, ধূলি বহুত। গাড়ীৰ অৱস্থা চব, ৰাস্তা কেনেকুৱা, এনেকেই ঘূৰি ফুৰিবলগীয়া হয়। এতিয়া সময় 9টা বাজিছে, কিবা এটা খাই লওঁ আগত। বলক এয়া আমি জাকৰামত আছোঁ। জাকৰামত এতিয়া কিবা চাহ তাহ অকণ খাই লওঁ, ব্ৰেকফাষ্ট কৰি লওঁ। এয়া লগৰকেইজন, তেওঁ কোম্পানীৰ মানুহ অলপ লগত আহিছে, লৈ আহিছোঁ।
আমি য'ত আহি আছিলোঁ আমাৰ গাড়ীৰ ওচৰ পালোহি। এতিয়া গাড়ী বনাব লাগে। গাড়ী বনাই ইয়াতে অলপ কাম হ'ব, কাম বন কৰি লওঁ। চব পিছফালে মোৰ পৰিৱেশটো চাই লওক এবাৰ। ইয়াতে গাড়ী বনাম।